সপোন সপোন এক সঞ্জীৱনী সুধা। মা গৈছোঁ। ঐ সি বহি থকা ছোৱালীজনী ৰিয়া নহয়নে? চাচোন চা ভালকে, হ'বও পাৰে তাই। যাওঁ ৰ। ৰিয়া হয়নে? আৰে বৰুণ, বহা। বৰ কি? আছোঁ আৰু। তুমি অকলে ইয়াত যে? মোৰ এই ঠাই বহুত ভাল লাগে, নিঃশব্দ পৰিৱেশ। মোৰতো এই গোটেই পৃথিৱীখনেই ভাল লাগে। এই পৃথিৱীত মই জীয়াই থাকিব বিচাৰোঁ। কি কৈ আছা এইবোৰ? তুমি পৃথিৱীত নাথাকি ক'ত যাবা? কোনে জানে এই পৃথিৱী এৰি কোন কেতিয়া যাবলগীয়া হয়। বাৰু এইবিলাক বাদ দিয়া, তোমাৰ খবৰ কোৱা। ভাল। তুমি অকলে আহিছানে? নাই, মোৰ লগত মোৰ বন্ধুকেইজন আহিছে। তোমাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল? ভালেই হৈছে, কিন্তু মই নকৰোঁ। কিয়? মই এইকেইদিন মা দেউতাৰ লগত থাকিব বিচাৰোঁ। মানে তুমি কি কৈ আছা? নহয় মানে মই বেলেগ এটা কাম বিচাৰিছোঁ। সেইটো পোৱালৈকে মই মা দেউতাৰ লগত থাকিব বিচাৰোঁ। তোমাৰ ফোন নম্বৰটো দিবা নেকি? লোৱা। নীলিম নীলিম মৰম বুকু, সপোন সপোন দুচকু। ঠিকে আছে দিয়া। চৰি,
তোমাৰ ইণ্টাৰভিউটোৰ কথা কোৱাচোন। ভাল হৈছে। পৰহি মানে চাগে মই যামগৈ। জইন কৰিব দিছে। কোন ঠাইত? শিৱসাগৰ। ओ तेरी मेरी मेरी तेरी हमारी प्रेम कहानी रब ने बनाया मेहरुआ मेरी मेहरुआ বৰুণ আহ আকৌ দেৰি হৈছে আহ। অঁ গৈছোঁ। তুমি কাৰ লগত যাবা? মোৰ ফ্ৰেণ্ড এজনী আহিব। দিয়া তেনেহ'লে যাওঁ। বাই। অ'কে বাই। গোলাপৰ পাহি যেন কুমলীয়া মৰম কলিজাত সানি দিম তোমাকে পাহাৰৰে জুৰি দি গৈ কৈ যাম তুমি আৰু মই কোৱা। মই যাবলৈ ওলালোঁ। আজি নগ'লে নহয়নে? যাবই লাগিব। তুমি নাহা নেকি? নাযাওঁ দিয়া। তেন্তে হ'ব দিয়া। বাই, ভালকৈ যাবা। অঁ ৰিয়া দেখোন। হেল্ল'। হেল্ল'। অঁ বৰুণ, কি কৰি আছা? আছোঁ এনেই। গৈ পালা? পালোহি দিয়া। ভালকৈ থাকিবা দিয়া। ঐ ইয়াৰ আকৌ কি হ'ল? জানো গম নাপাওঁ নহয় মই। ঐ বৰুণ কি হৈছে মন মাৰিছ যে কালিৰ পৰা? কালি পাৰিয়ে ফোন কৰি আছোঁ, তই ফোনটো ৰিচিভ কৰা নাই। তই এতিয়া ফোন এটা কৰিছাচোন। হেল্ল'। ৰিচিভ কৰিছে, কথা পাত। হেল্ল'। কি লৈ? ৰিয়াক হস্পিটেলত ভৰ্তি কৰাইছে অ'। তাই কি হৈছিলনো? অফিচৰ পৰা আহোঁতে তাই মোৰ ঘৰে পৰিলে। এতিয়া কেনেকুৱা তাইৰ অৱস্থা? এতিয়া অলপ ভাল পাইছে, পৰহিলৈ আহিব চাগে। ঐ চিন্তা কৰিব নালাগে দে, এতিয়া যাওঁ বৌ। অঁ ব'ল। ঐ তোৰ ফোন আহিছে ল। হেল্ল'। হেল্ল' ৰিয়া। অঁ বৰুণ কোৱা। গাটো অলপ ভাল পাইছানে? এতিয়া অলপ ঠিকে আছোঁ। আগৰ নিচিনা আৰু। অলপ তুমি নিজৰ কেয়াৰ ল'বা। লগ কৰিবা মোক এদিন? ক'ত লগ কৰিবা কোৱা? মই আগতে য'ত যাওঁ। ঠিক আছে দিয়া, মই তোমাক দেওবাৰে লগ কৰি আছোঁ। অ'কে বাই। বাই। কিয় মন মাৰি আছা? নাই একো। একো নহয় দিয়া, তোমাৰ ভাল হৈ যাব। কিন্তু পৃথিৱীত এনে কোনো লোক আছে যি মৃত্যুৰ সৈতে যুঁজি আছে। বৰুণ, তোমাক মোৰ কথা এটা ক'বলগীয়া আছে। হেল্ল'। অঁ মা কোৱা। অঁ মা গৈ আছোঁ। বৰুণ, মোক এতিয়া মায়ে মাতিছে। কালিলৈ ক'ম তোমাক কথাখিনি ভালকৈ বুজাই। বাই, মই যাওঁ হা। হে ভগৱান, ৰিয়াক মই আজিও কথাখিনি ক'ব নোৱাৰিলোঁ।
অঁ ৰাজ কোৱাচোন হেল্ল' ৰিয়া, বৰুণক হস্পিটেলত ভৰ্তি কৰাইছোঁ অ'। কি হৈছে বৰুণৰ মই তোমাক পিছত কল কৰি আছোঁ। হেল্ল' তুমি একো নোকোৱা যে হেল্ল' ফোনটো ধৰা ৰাজ, ফোনটো ধৰা। হে ভগৱান, কি হৈছে বৰুণৰ, কি হৈছে? অঁ ৰাজ কোৱাচোন, বৰুণৰ এতিয়া কেনেকুৱা? তুমি কান্দিছা কিয়? বৰুণ আৰু আমাৰ মাজত নাই ৰিয়া। তাক ভিতৰি ভিতৰি কেঞ্চাৰে খাই পেলালে অ' ৰিয়া। সি আমাৰ পৰা এই কথাষাৰ লুকুৱাই ৰাখিলে। মোৰতো এই গোটেই পৃথিৱীখনেই ভাল লাগে। এই পৃথিৱীত মই জীয়াই থাকিব বিচাৰোঁ। পৃথিৱীত এনে কোনো লোক আছে যি মৃত্যুৰ সৈতে যুঁজি আছে। উন্মাদ সপোন পক্ষীৰ দুখন পাখি নাছিল জানো লক্ষ্য দুৰ্দিগন্ত চুমাই? কিন্তু নিয়তিৰ কি নিষ্ঠুৰ আহ্বান, কোনোবাই জানো ৰুধিব পাৰে? এনেকৈ থমকি ৰ'ল দূৰ দিগন্ত চুমিব খোজা সেই দুখনি পাখি। আশা হৈ ৰ'ল, সপোন ধূলিস্যাৎ হ'ল।